পিতৌকণহঁতৰ সেই শাকনি বাৰীলৈকে যাব লাগিব। কিমাননো শস্যখিনি ডাঙৰ হৈছে জানো, শাকখিনি কিমান বা ডাঙৰ হৈছে, তাতে বিকিব হৈছে বা নাই হোৱা চাই আহিবগৈ লাগিব পাই। সেই যোৱাও নাই মেলাও নাই, আৰু সিহঁতি তাৰপিছত খানাটো তাতে দি থৈ আহিবগৈ লাগিব আজি। দিয়াত ভাল লাগিব আকৌ ন গৈ পিনি। এই পমিলাজনীও যাম বুলি কৈছিলে, তাইকো লৈ যাব পাৰিলে ভাল হ'লহেঁতেন পাই। সেই আকৌ লগো পোৱা নাই নহয়, লগ পালে তাইক সেই ক'ব লাগিব। ফোনটো আকৌ নাই নহয়, সেইটো সেই ফোনটো সেই কিবা ৰিচাৰ্জ নাই। আজিকালি ৰিচাৰ্জ কৰিবলৈ যিহে কষ্ট হয় অ'। আগতে হোৱা হ'লে সেই 10 টকা কৰিলে কৰিব পাৰি, মিছ কল মাৰিবলৈ হয়। আজিকালি আকৌ 10 টকা কামেই নাই নহয়, বৰ দিগদাৰখন হয় দেই। নহ'লে আজি মই গৈ আহিমগৈ, বেলেগ দিনাখনি তাইক লগ ধৰি পিনি লৈ যাব লাগিব। যাওঁ, সেই ভাত পানীকেইটা বনাই মেলি সিহঁতলৈ লৈ যাওঁ, সেই ভাল পাব সিহঁতি। নহ'লে আকৌ ঘৰলৈ আহোঁতে মানে দেৰিহে হয়। কৈছিলেও সি পিছে সেই আজি বোলে দেৰি হ'ব, মা বোলে ভাতকেইটা তাতে দি থৈ আহিবা, গোটেইকেইটা খাব মেলিব ন, ভালেই হ'ব দিয়া। সেই ময়ো সেই খৰধৰহে কৰোঁ পাই, আৰু তেওঁকো সেই দোকানলৈ গ'লেই নহয়, আকৌ আহি পিনি খাব বিচাৰিব। যাওঁ পাই, কামবোৰ কৰি লওঁগৈ খৰধৰকৈ। পিতৌকণ, আমাৰ শাক পাচলিবোৰ বৰ ধুনীয়া হৈছে বুজিছা। বজাৰত এতিয়া উলিয়াই দিব পাৰিলে কিন্তু আমি তামাম দাম এটা পাম আকৌ দেই। ইমানখিনি কষ্টৰ মূল্যত যে আমি এইখিনি পাইছোঁ আকৌ ন, হয়নে কচোন? কিমান যে ভাল লাগিছে ন বাৰু। এনেই নহ'লে আমি ঘৰত বহি মেলি একদম ইমানখিনি সময় এনেই নষ্ট কৰিলোঁ নহয় অতদিনে। সঁচাকৈ দেই, একদম দেখিছে একদম বিলাহী একদম পকি একদম লাল লাল হৈ গৈছে। একেবাৰে একদম বন্ধাকবিটো আৰু একদম বান্ধ খাই একদম হ'ল আৰু দেই, একদম টান হৈছেগৈ। আকৌ সেই দেখিছে নাই গাজৰ এইবোৰ হ'লেই, জলকীয়া চলকীয়া এইবোৰ হৈছেগৈ বুজিছ। এই ইমান সোনকালে যে আমি পাম বুলি ভবাই নাছিলোঁ আকৌ দেই। সেই কষ্টৰ ফল পাইছোঁ আৰু দে। এই এটা কাম কৰোঁ, কাম কৰা মানুহখিনি নহ'লে হেৰি কৰোঁ, এইখিনি ছিঙিবলৈ লগাই দিওঁ, আৰু বাকী আমি ক'ত কি কৰিব লাগে ঠিক কৰোঁ। বজাৰত মেলিব লাগিব। কোনোবা বেপাৰী পাওঁ যদি, বেপাৰী ফোন কৰিছিলে আকৌ, তোলৈ কৰিছিলে বুলি কৈছিলে, তই হেৰি কৰিবি আকৌ, কণ্টেক্ট কৰচোন। কাইলৈ যদি নিয়ে তেনেহ'লে মানুহখিনিক একদম হেৰি কৰি দিওঁ আকৌ, বস্তু এইখিনি ছিঙিবলৈ লগাই দিওঁ, শাক পাচলিখিনি। কৰিছিল এটা বেপাৰীয়ে, কিন্তু মই বেলেগ এটা কথাহে ভাবিছোঁ। কি ভাবিছনো তই? কচোন ক, কি ভাবিছ? কালি ইয়াৰ কাম কৰা বনৰ দুটামানে কৈছিলে বুজিছ, আৰু দুটামান মানুহ ভৰাব পাৰিব নেকি বুলি। মই এতিয়া তেহেঁতক সঠিককৈ কৈ দিয়া নাছিলোঁ, তহঁতকো সোধা নাছিলোঁ যে। মই নিজে ভাবিছোঁ দেই, সেই এটা কাম কৰোঁ নেকি বাৰু। তই চেং মই কোনোবা দুটা, ইয়াৰ ভিতৰত কোনোবা দুটা আমি সেই বজাৰত বহিম, আৰু সেই মানুহ আহিম বুলি কৈছিলে যে সিহঁতকেইটাকো আনি পিনি লগাই দিম বোলো। বজাৰত বহিম সিহঁতক লৈ পিনি, কেইটামান লৈ পিনি বজাৰত বহিম, আমিয়ে বিকিম। নহ'লে এনেই মধ্যভোগীক বৰ দিয়াটো ভাল হ'ব জানো। ইমান কষ্ট কৰি যদি আমি আধা দামত যদি বস্তুখিনি বিকি দিওঁ, ভাল নালাগিব দেচোন, আমাৰ একো লাভেই নহ'বচোন। তই কিন্তু একদম বহুত ভাল কথা ভাবিছ দেই। ময়ো মনে মনে নভবা নহয়, তথাপিও হয় তই একদম ঠিক কথা কৈছ দেই। হেৰি কৰিম, এটা কাম কৰিম, তহঁতি আমি এটা মানুহে ইয়াৰ কাম কৰা মানুহখিনিক চাম, চোৱা চিতা কৰিম। তাৰপিছত দুটা মানুহে গৈ পিনি সেই বজাৰত বহি পিনি সিহঁতক চোৱা চিতা কৰিম। ভাল হ'ব তেতিয়া নহয় জানো। সেই আৰু তাৰমানে কৰ্মসংস্থাপনো পাব, আৰু বিৰাট ভাল হ'ব বুজিছ। একদম সঁচাকৈ দেই, এইটো কামেই কৰা যাওক। সেই কোনো বেপাৰীক আমি নিবিকো দেই, আমি নিজে বিকিম, নিজৰ পইচা নিজেই ৰাখিম, ভাল হ'ব নহয় জানো। কিন্তু কথাটো চেঙকো ক'ব লাগিব, নহ'লে আকৌ সি বৰ পেপেৰাব বুজিছ। একদম মানে মানুহটো বৰ চেঙেলীয়া দেই। আমিও আছিলোঁ চেঙেলীয়া, হ'লেও কিন্তু বহুতখিনি ঠিক হ'লো আকৌ পাই। সি আকৌ একদম ঠিকেই নহয়। কি কবি আৰু। মই ফোন এটা কৰি চাওঁ। হেল্ল', চেং ক'ত আছ তই? সেই ক'ত আছ বাৰু? ইমান দিয়ে তই মানে একদম মানুহটো বৰ একেবাৰে অন্তৰ্ধান হৈ পৰ দেই। আহিম বুলি কৈ পটকনে একদম গুচি গ'লিগে। হে হয় নেকি? দে মই গম পাইছোঁ, কিন্তু ইয়াৰ মানুহখিনি কোনে চোৱা চিতা কৰিব। বিজনেছ এটা কৰিছ, অকণমান ভালকৈ চোৱা চিতা কৰিবি আকৌ। তই এতিয়া প্ৰেম বিচাৰি ফুৰিলে হ'ব জানো। জমাইছ। সোনকালে মনাই মেলি সোনকালে আহ দেই। কি হ'ল, সি ক'ত আছে? ইমান দেৰি কৰিছে নহয়, একদম খং উঠি গৈছে দেই। সি একদম ফুং ফাং কৰে দেই কামবোৰত। একদম মানে তিলৌ ঘূৰি ফুৰে অকল খালি, একদম ইমান ফুং ফাং। এনেকৈ হ'লে নহ'ব নহয়, কেনেকৈ বিজনেছ চলি যাব হয়। উপায় নাই ভাই, সি প্ৰেম পূজাৰী, আমিহে বৰলা দেচোন। আমাৰতো কোনো নাই, চিংগুল মানুহ ভাই। আমি খেতিৰ কথা চিন্তা কৰিছোঁ, আমি বিজনেছৰ কথা চিন্তা কৰিছোঁ। সি চাল্লা প্ৰেমিকাৰ লগত ঘূৰি ফুৰিছে, একদম মানে কি কৰিবি আৰু, একদম বৰিং লাইফ দেই। একদম আমিও গোটাব লাগিছিলে আৰু তথাপিও আৰু এতিয়ানো ক'ত সেইবোৰ কথা চিন্তা কৰিব পাৰিম, বিজনেছৰ কথা চিন্তা কৰিব লাগিব ন। বিয়া বাৰু পিছতে কথা দেচোন। সি আকৌ একদম প্ৰেমিকাক মনাই আছে বোলে, একদম মুখখন ফুলি আছে বোলে। হাঁহি উঠিছে মোৰ দেই।
নকবি ভাই, মোৰ একদম মানে সেইজনীলৈ মনত পৰি যায়গে। বৰষুণ এতিয়াও ঢিপ ঢিপ কৰে বুজিছ। সেইজনীক পালে যে একদম মানে কৈছো নহয়, একদম এতিয়া উঠাই দিম লাগে। কি কৰিবি আৰু সেইবোৰ কথা বাদ দিছো আৰু কিনো কৰিম আৰু উপায় নাই। এতিয়া একদম ডাইৰেক্ট মা দেউতাৰ কথাই ভাবিছো। ডাইৰেক্ট ছোৱালী চাম আৰু ডাইৰেক্ট বিয়া পাতিম। এইবোৰ ভাই প্ৰেম চেম কৰি পিনি অনা আনি কৰি নাথাকো আৰু টনাটনি কৰি নাথাকো দেই। মই ইমান মানে মনাই থাকিব লাগে একদম গাৰ্লফ্ৰেণ্ডবোৰ একদম মানে মোৰটো গম কৰি দিয়ে দেই। একদম মানে মাথা খোৱা মানে একদম মোৰটো খাই দিয়ে আৰু তথাপিও গম পাইছে নাই জুইলে এতিয়াও মনত পৰে। কি কৰিবি আৰু এইবোৰ মাৰো বুলি হ'ল আৰু তোৰ কিন্তু মুখখন কিন্তু একদম কি হ'ল, একদম মুখখন কথা চালো নিচিনা হ'ল। জমাই আছ দেই, জুইলে এতিয়া মনত পৰে। আই প্ৰথম প্ৰেম ক'ৰ পৰা পাহৰিব পাৰিবি। তাই বোলে এতিয়া বেলেগ এটাৰ লগত লাইন দি থাকে। তই বোৱা আশা চাকা বাদ দে আৰু ভাই। মাৰ বোলে ভাই কনা তহঁতৰ মায়ে বোলে আকৌ বোলে খানাটো আনিম বুলি কৈছিলে। ইমান দেৰি পঢ়িনে একদম পেটটো একদম কলমলাই গৈছে দেই। পেটৰ কেঁচু কুমতিবোৰ একদম বৰকে পাতিবলৈ ধৰিছে অ। কি কৰিম ফোন এটা কৰচোন মালে আকৌ। মালে কি ফোন কৰিবি, ইনকামিং আউটগয়িং চব বন্ধ হৈ আছে। দেউতাকতো জানোৱেই কিমান চিপচ আমাৰ। চালে মোলে মিছ কলে দে দেউতাই গম পাইছে নাই। এতিয়া দেউতাটো চোন হেৰিয়ত নাই, এই দোকানত আছেগে, ঘৰত নাই। আহিব ৰ, মায়ে চাগে কাম চাম কৰি আজৰি হোৱা নাই। কাৰোবাক লগ পাবও পাৰে, বিয়নী মেল মাতিব পাৰে নহয়। গম পাইছোৱেচোন আৰু হ'ব দে ৰ, আহি পাবহি। একেবাৰে পেটটো চিকুট মাৰি ধৰিছো। ভিডিঅ'খন কিনো হৈছে জানো, পেটটো বৰ চিকুট মাৰি ধৰিছে। কালি একদম মানে লক্ষী পূজা ঠিকছে খাই দিলো বুজিছ। পেটটো একেবাৰে চিকুট মাৰি ধৰিছো, মই থাকিব পৰা নাই। একদম পাতখনো ইমান গৈছে নহয়। ইমানকে খাব লাগে নে বাৰু, হজম কৰিব নোৱাৰাকে মানুহে খাই নেকি হে। যা অকমান বহি থাকে যা, মই সেই মানুহখিনিক চাই আহোঁগে কি কৰিছে নাই কৰা। পানী চানী দিছে নে, এইখিনি দিবলৈ আছেই। কবি এইখিনিততো পানী দিয়াই নাই, পানী দিবলৈ আছে সেইখিনিত। মই চাই মেলি আহোঁগে, তেতিয়ালৈকে চাগে মা আহিব। তই বহি থাকে যা, ভাল পাবি। মই অকণমান বহি দিলেহে ভাল পাম। তই সেই মানুহখিনিক চা। এই চেংটোলৈ আকৌ ফোন কৰিবি দেই। একদম মানে গাৰ্লফ্ৰেণ্ডৰ লগত লাগি থাকিলে নহয় নহয়। আমাৰো প্ৰেম আছিলে, এইবোৰ চব মাৰ বুলি ভাই বিজনেছ কৰিছো ন। হ'ব তই যাচোন, মই চব ঠিক কৰি দিম। যা তই অকণমান বহি থাকে যা। মই খানা লৈ আনিলোঁ, সেই তাতে থৈ আহিছোঁ। তহঁতি খাই মেলি লগে যা, ঘৰতে তাক থৈ আহিছোঁ। খাই মেলি লগে যা, ভোকতে আছে চাগে ইমান দেৰি। একদম মানে হেৰি আকৌ মোৰ সেই দেৰি হ'ল নহয়। তই শুনিছ নাই? হৈ ইমান ধুনীয়াকৈ লাগিছে পাই। একদম ৰঙা হৈ আছেচোন, একদম পকা লাল হৈ আছেচোন। ইহঁতি নিবিকে কেলে বাৰু? ইহঁতি বাৰু কি কৰি আছে বাৰু? একদম মানে সিহঁতিহে জানে আৰু দেই। ইমান ধুনীয়াকৈ লাগি একদম সৰি যাব হিৰো। একদম বজাৰত ইমান দাম হৈছে নহয়, এতিয়া বিকিব লাগে সিহঁতি। কিন্তু কৰিছে আৰু পাই। পিতকন ইমান ধুনীয়া হৈছে ঐ। ভাল পাই আছিলো মাৰ গুলি, কথা দি আছিলো মাৰ গুলি। আমাৰ কোৱা, আহিলা খানা আনিলা? গান গাইছে চোৱা। ক'ত ভাল পাইছিলি ঐ জঙনি মৰা। হেৰি নহয় মই সেই খানা আনিলোঁ। এই কথা এটা ক'ম বুলি ভাবিছিলোঁ। ইমান ধুনীয়াকৈ ৰঙা হৈ আছে। তহঁতি বাৰু বস্তুখিনি বিকি পেলোৱা নাই কেলে? এইখিনি শাকখিনি কেলে বিকা নাই? বজাৰত ইমান দাম বহিছে নহয়। এটা কাম কৰিবি, সেই বস্তু কেইটামান চিঙি মেলি আমাৰ দেউতাকৰ দোকানটো আমাৰ দোকানটো দিবিচোন। সেই তাতে বিকিব পাৰিবি কেইটামান। সেই বাকী ভাগে লৈ যাবিচোন। আমাৰ একদম তেতিয়া বিক্ৰীটো অকণমান হ'ব। আমাৰ দোকানত ভিৰ হয় জানোচোন বাৰু। আমাৰ দোকানৰ কথা নকবা দেই মা। দেউতাটো যিমান চিপচ নহয়, একদম দাম দিবলৈ ইমান টান পায় দেউতাই। আকৌ তাতে মই কৈছোঁ বুলি গম পাইচোন। ঘৰ ল'ৰা এটা আছে বুলি ক'লে একদম ফ্ৰীতে লাগিব তেওঁ। তুমি সেইবোৰ কথা একদম নুলিয়াবা দেই। একদম মানে এইবোৰ যুটীয়া বিজনেছ জানাইচোন। বেয়া পাবই হ'ব। তোমাক কিন্তু একদম কৈ দিছোঁ আৰু দেই, বেয়া কথা হ'ব কিন্তু। তই পিছে ঠিকে কৈছ। পিছে সেই চেংটো ক'ত গ'লনো? তালৈও আনিছিলোঁ। খোৱা বোৱাবোৰ কৰ বোলো। সেই সোনকালে কৰি মেলি ল, ভোকত নাথাকিবি। খিনাই মানে কিবাটো হৈ পৰিবি। ঘৰত থাকোঁতে এতিয়া বেলেগ কথা আছিল, সময়মতে দিছিলোঁ। এতিয়া আনিছোঁ যেতিয়া খাই পেলা। নহ'লে আকৌ সেই একদম ক্ষীণমিন হৈ পিনি কেনেকুৱাটো হৈ যাবি। ডেকা বয়সত সেই ক্ষীণমিন হ'লে মানে ছোৱালীও নপতিব গম পাবি। বোৱাৰী এজনীও লাগে নহয়।
মই কৈ এনেহে কৈছোঁ দেই, মই কৰিব পৰা হৈ আছোঁ। এতিয়াহে বহি চিন্তা নকৰিবি, একদম কাম কৰিছোঁ, একদম কাম কৰ। সেইবোৰ কিন্তু আলবাল কথা চিন্তা নকৰিবি, মই কৈ দিছোঁ। একদম তোক মই শক্তি দি থৈছোঁ আকৌ, মই তোক ধেমালিহে কৈছোঁ আকৌ, তই একদম চিৰিয়াছ নল'বি। সেইবোৰ বাদ দে, কি বুলি কয়, ভাতটো খাই লগে যা। ময়ো সেই শাকনি বাৰীখন গোটেইখন এপাক মাৰোঁ, ইমান ধুনীয়া লাগিছে নহয়। এপাক মাৰোঁ আৰু যাওঁ। সেই পমিলা খুৰীও আহিম বুলি কৈছিলে নহয়, গম পাইছা নাই? লৈ নানিলে কেলে? তেওঁ সেই আহিম বুলি কৈছিলে যেতিয়া মোকো কৈছিলে নহয় লগ পাই, বোলে তোমালোকৰ শাকনি বাৰীখননো কেনেকুৱা হৈছে, তোমালোকৰ বিজনেছ কেনেকুৱা চলিছে চাই আহিমগৈ বোলে। আইঅ, আকৌ নাই অহাচোন এতিয়ালৈকে। তোমাৰ লগত যদি আহিম বুলি কৈছিলে, তুমি আনিব লাগিছিলে আকৌ লগত, নে লগেই নাপালা? লগেই নাপালোঁ পিতকন। সেই লগ পালে মানে সেই লৈ আনিব লাগিব। যাক তাক শাকনি বাৰীত সোমাবলৈ নিদিবি আকৌ দেই, একদম মুখ লাগি একদম শেষ হৈ যাব আকৌ। একদম সঁচা কথা কৈছোঁ, নজৰ বন্ধ বুলি লিখি থবি, নহ'লে বৰ ডাঙৰ কথা হ'ব পাই। মা, তুমিও যে কোৱা কোন যুগত যে জীয়াই আছা নহয়, কিন্তু নজৰ বন্ধ বুলি দিব লাগে। মানুহৰ কিবা চকু দিলেই মানুহৰ কি শাক পাচলিখিনি কিবা মৰহি যায় নেকি? এইবোৰ যে একদম মিছা কথা দেই, তুমি এইবোৰ কথা কিন্তু বিশ্বাস কৰা নহয়। ইমানখিনি শাকনি বাৰীত থোৱা দেই, মই নোৱাৰোঁ দেই সেইবোৰ কৰিব। সেইবোৰ বিশ্বাস লৈ পিনি শাক পাচলি কৰা নাই, আমি খেতি কৰা নাই, বিজনেছ কৰা নাই পাই। তুমি যে কথা কোৱা আৰু দেই, এইবোৰ কথা নক'বা পাই। মোৰ কথাও নামানো, গম পাবি ৰ। যাক তাক সোমাবলৈ নিদিবি, সিমানে কৈছোঁ, নহ'লে চুৰ তোৰ হ'ব কিন্তু, একদম মই ভালকৈ কৈ দিছোঁ। হ'ব দে, মই শাকনি বাৰীখন চাওঁ, তই ভাত খাই যা। হ'ব দিয়া, ঠিক আছে, তুমি চাই মেলি যোৱা। সেই ঘৰলৈ সোনকালে যাবা, নহ'লে আকৌ ঘৰত কোনো নাই নহয়। যাম, তই এইবোৰ কথা চিন্তা কৰিব নালাগে, তই ভাত খাই যা। এনেও সেই সোনকালে যাবই লাগিব। দেউতাতো সেই দোকানৰ পৰা অহাই নাই, মানুহ ভিৰ পৰিছে নে কি নাজানো, সেই অহাই নাই ভাত খাবলৈ। মই সেই সোনকালে যাব লাগিব। আহি পাই আকৌ নেদেখিলে মানে একদম কেজে লাগিয়ে যাব নহয় একেবাৰে। যিখনে মানুহটো একদম মানে কৈছোঁ নহয়, মানুহটো নেদেখিলে একদম মানে গোটেইখন একেবাৰে কাই কৰিয়ে থাকিব। হ'ব দে, মই সোনকালে খৰকৈ যাব লাগে আকৌ ঘৰলৈ, নহ'লে আকৌ জানোৱেইচোন দেউতাটোৰ কথা।